আমার যে পশ্চিম কোকরাঝার জাতীয় বিদ্যালয় আমি স্থাপন কৰিছো বিভিন্ন উদ্দেশ্য লৈ সেইখিনি উদ্দেশ্য আমি পিছলৈ হয়তো আলোচনা কৰিম একেলগে ধন্যবাদ ইয়াৰ দ্বাৰা সম্পূৰ্ণ জনাৰ কাৰণে কৰিছো ধন্যবাদ আমাৰ ইয়াতে উপস্থিত আছে হয়তো এতিয়া একেটাই হ'ল কিন্তু আমি 11 নং চন্দ্ৰপুৰা জেবি স্কুল পাহৰিব নোৱাৰো ইয়াৰ প্ৰধান শিক্ষক মহোদয় পৰিচন্দ্ৰ ৰায় আমাৰ স্থানীয় এখেতক সম্পূৰ্ণ জনাৰ কাৰণে অনুৰোধ জনাইছো আৰু এক শ্ৰেণীৰ মানুহ আছে এইখন শিক্ষানুষ্ঠান কেনেকৈ বৰবাদ কৰা যায় যে তেওঁলোকৰ ভাল বস্তু দেখিও ভাল এইটো যে একটা ভাল অনুষ্ঠান এই ভাল অনুষ্ঠানখিনি দেখিও তেওঁলোকৰ চকু চৰহা এটা ভাৱ হ'ব আৰু কেনেকৈ এইখন স্কুলত উশৃংখল সৃষ্টি কৰা যায় এইখিনি কথা এক শ্ৰেণীৰ মানুহ ভাবিব তাৰোপৰি এই যে অনুষ্ঠানখন পাতিছে হয়তো আজি কিৰণ ৰায় হৰিচৰণ ৰায় তেখেতসকলে আগভাগ এই তেখেতসকলৰ ব্যক্তিগত আক্ৰোশ তেওঁলোকৰ ব্যক্তিগত যিটো হিংসা চতুৰালি এক শ্ৰেণীৰ মানুহ আছে তেওঁলোকক ব্যক্তিগত হিংসা কৰি এই অনুষ্ঠানখনৰ উশৃংখল সৃষ্টি কৰা তেওঁলোকক মনৰ প্ৰশান্তি দিব খোজা আৰু মই ব্যক্তিগতভাৱে কৈছো যে বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা আমাৰ বিভাগৰ তৰফৰ পৰা মই প্ৰধান শিক্ষক সমন্বিত তেওঁলোকৰ উপস্থিতিতে মই ক'ব খোজো যে যেতিয়াই আমাক বিচাৰে আমি আহিম ল'ৰা ছোৱালীৰ লগত আমি কথা পাতিম ল'ৰা ছোৱালীক যদি কিবা ক'ব লাগে আমি ক'ম কিবা সভা থাকিলে আমি আহিম অনুষ্ঠানটো ভাল হওক শুভ হওক দ্বিতীয় এটা কথা আছিল যে এইটো কিছু পৰিমাণে সামাজিক বিষয়টো ছাৰে যিটো কথা কৈছিল যে আমি ৰাজবংশী নে অসমীয়া এই বিষয়টো মোৰ মনত অকণমান মানে ক্লিক কৰি আছে আচলতে ময়ো কোচ ল'ৰা মই কোচ মানুহে কিন্তু মই অসমীয়া আজি গতিকে আপোনালোকৰ হয়তো কিন্তু আপোনালোকৰ এটা পৰিচয় আছে সেইটো অসমীয়া গতিকে এটা ভাষা মই কিমান এইটো ডাঙৰ কথা নহয় ইংৰাজসকল প্ৰথম শিৱসাগৰত গৈছিল কাৰণে সেই অঞ্চলৰ ভাষাটোকেই অসমীয়া মান্য ভাষাৰ ৰূপ লাভ কৰিছে যদি ইংৰাজসকল যদি প্ৰথম কোকৰাঝাৰ আহিলতে বঙাইগাঁও আহিলতে নলবাৰী আহিলতে আজি আমি যিটো নলবেইৰা বা বৰপেটা আমি বৰপেটা বুলি কওঁ নলবেইৰা বুলি কওঁ সেই ভাষাটোৱে মান্য অসমীয়া ভাষা হ'লহেঁতেন এতিয়া ভাষাক লৈ পেলাই হীনমন্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই আমি যিটো ভাষা কৈছো মই তেজপুৰৰ মানুহ কাৰণে এনেকে কথা কৈ আছো আপোনালোকৰ কথাটো উচ্চাৰণত হ'ব এইটো আমাৰ বিচিত্ৰতা এইটো আমাৰ ভাষাটোৰ বিচিত্ৰতা এইটোক লৈ পেলাই আমি হীনমন্যতাত থকাৰ কোনো প্ৰয়োজন নাই এইটো আমাৰ গৌৰৱ কিন্তু যেনেকৈ এটা পৰিয়ালৰ সকলোবোৰ মানুহৰ মাজত কিছু বিভেদ থাকিব ককাইক ভাইক আটাইকেইটা দেখা দেখি নহয় কিন্তু ক'ৰবাত ক'ব নোৱাৰাকে আমি এটা পৰিয়ালৰ মানুহেই গতিকে মই কোচ কোনোবা ৰাজবংশী কোনোবা বড়ো কোনোবা মিচিং ইত্যাদি ইত্যাদি কিন্তু আমাৰ এটা একক পৰিচয় আছে আমি অসমীয়া কাৰণ আমি কিমান কাজিয়া লাগি থাকিম এটা গৃহকণ্ডলে কোনো এটা জাতিক আমাৰ ইতিহাসেই কয় অসমৰ ইতিহাসটো এই অঞ্চলৰ মানুহে বেছি ভালদৰে জানিব গতিকে আমি আৰু এইবোৰত যাব নোখোজো গতিকে আমি সেই বস্তুটো কৈছো যে মই এজন কোচ মানুহ কিন্তু মোৰ পৰিচয়টো অসমীয়া গতিকে মই মোৰ কোচ সংস্কৃতি মোৰ ভাষাক মই লৈ গৌৰৱ কৰোঁ আৰু এট দ্য চেম টাইম সমান্তৰালভাৱে মই অসমীয়া ভাষা সাহিত্যক লৈ গৌৰৱ কৰোঁ আৰু যিটো কথা কোৱা হৈছে যে আচলতে ৰাজবংশীসকলৰ যিটো ৰাজনৈতিক বা সামাজিক অৱস্থাৰ কথা কোৱা হয় ইয়াত ক'বলৈ কোৱাৰ যোগ্য পৰিৱেশ হয় নহয় নাজানো কিন্তু এটা কথা মই বিদ্যায়তনিকভাৱে কৈ থওঁ যে অসমীয়া ভাষা আৰু অসমীয়া জাতি গঢ় দিয়াৰ যিজন পৰম পুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৃষ্ঠপোষকতা লাভ কৰিছিল সকলোৱে জানে কোচ ৰাজ্যতেই তেখেতে অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ যিটো ভেটি সেই ভেটিটো গৈছিল গতিকে অসমীয়া জাতি ভাষা আৰু সংস্কৃতি গঢ় দিয়াত কোচ ৰাজবংশীসকলৰ অৱদান কি তাক আৰু নতুনকৈ সোঁৱৰাৰ কোনো প্ৰয়োজন নাই কোনো কাৰণতে হীনমন্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই আমি যিটো ভাষা কৈছো এইটো আমাৰ ভাষা হয়তো নহ'ব পাৰে মোৰ আই সবাটোতকৈ শুৱনি তথাপিতো মোৰ আই সবাটোতকৈ শুৱনি নহ'ব পাৰে কিন্তু মোৰ আই
মোৰ ভাষাটো হয়তো পৃথিৱীৰ আন ভাষাৰ লগত তুলনা মই নকৰোঁ, কাৰণ মোৰ ভাষা, মোৰ আই, মোৰ ভাষা, মোৰ মাতৃভূমি পৃথিৱীৰ কোনো বস্তুৰ লগত তুলনা নহয়। গতিকে নিজৰ ভাষাক লৈ, নিজৰ জাতিক লৈ, নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰাৰ সময়। কিন্তু আনৰ মুৰ্দাবাদ কৰি নহয়, মোৰ জিন্দাবাদ মানে আনৰ মুৰ্দাবাদ নহয়, সকলোৱে জিন্দাবাদ হওক। গতিকে এনেকুৱা এটা যিটো এইটোক আমি কওঁ হয়তো ছাষ্টেইনেবল ডেভেলপমেণ্ট, বহনক্ষম উন্নতি, যে মোৰো উন্নতি হওক, আপোনাৰো উন্নতি হওক, আৰু উন্নতি এটা স্তব্ধ নহওক, ভৱিষ্যত প্ৰজন্ময়ো উন্নতি লাভ কৰক। গতিকে এই উন্নতিৰ বা যিটো সমাযোজন বা সহাৱস্থানৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো সৃষ্টি হ'ব। আৰু শিক্ষাৰ এই ক্ষেত্ৰত বিৰাট অৱদান থাকিব। গতিকে জাতীয় বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম, কাৰণ তেওঁলোকে কৈছে নুনমাটিত গৈছে, জাতীয় বিদ্যালয়ৰ মই বহুত অনুষ্ঠানত গৈছোঁ। মই নুনমাটিৰ জাতীয় বিদ্যালয়তো যোৱা বছৰ মই গৈছিলোঁ তেওঁলোকৰ বিদ্যালয়ৰ সমাৰোহত। গতিকে মই তেওঁলোকৰ পাঠ্যক্ৰমটো মই বুজি পাওঁ। তেওঁলোকৰ পাঠ্যক্ৰমটো হ'ল যে শিশুক কেৱল প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰাই নহয়। প্ৰতিযোগিতা আমি বুজি পাইছোঁ যে এইটো প্ৰতিযোগিতাৰ সময়, কিন্তু কিমান দৌৰি এইটো আছোঁ, এইটো প্ৰতিযোগিতাৰ সময়। আমি চবেই দৌৰিছোঁ। সৰু ল'ৰাটোৰ ওজনতকৈ বেগটোৰ ওজন বেছি হয়। আমি তেনেকৈ যোৱা নাছিলোঁ। আমি হাতত এখন কিতাপ লৈছিলোঁ আৰু এখন চিলেট লৈছিলোঁ। আজিকালি চিলেট আছে নাই মই নাজানোৱে। আজিকালি চিলেট নাই। আজিকালি পাল্লাত যদি বেগটো এপিনে উঠাই, ল'ৰাটোক যদি এপিনে উঠাই, বেগটোৰ ওজন বেছি হ'ব। গতিকে এইটোও ভাবি চাওক যে ল'ৰাটোৰ ওপৰত আমি কিমান অন্যায় কৰি আছোঁ। অলপ আগতে সৰু বাচ্ছা এটাই মোক নাম সুধিছে, তাৰ বয়স 4 বছৰ হৈছে, আছে চাগৈ। সি মোক নাম সুধিছে, তোমাৰ নাম কি? গতিকে মই কৈছোঁ যে মোৰ নাম ৰাতুল ডেকা, তাৰ নামো ক'লে চাম ৰাই, পাহৰিছোঁ। গতিকে আপুনি ভাবক, আমি প্ৰতিযোগিতা বুলি কৰি ল'ৰা ছোৱালীবোৰৰ ওপৰতো আমি অন্যায় কৰি আছোঁ। কিন্তু আপুনি ভাবকচোন, আমি ক শ্ৰেণী, খ শ্ৰেণী, তৃতীয় আৰু চতুৰ্থ 4টা শ্ৰেণী পঢ়িছিলোঁ। আমাৰ অমান অংকুৰ কিবা কিবি নাছিল। আৰু আমাৰ ক শ্ৰেণী আৰু খ শ্ৰেণীত 11টা বা 12টা ছুটি দিয়ে, আৰু আমি ঘৰ গৈ পাওঁ 3টা বা 4টা। মানে আমাৰ জীৱনটো উপভোগ কৰাৰ যিটো পৰিৱেশ আছিল, আজিকালি ল'ৰা ছোৱালীৰ নাই। গতিকে আজিকালি ল'ৰা ছোৱালীবোৰ সেইকাৰণে হতাশাত ভোগে, নিৰাশাত ভোগে। এটা বয়সৰ পাছত খুব উচ্ছৃংখলতাৰ কথাবোৰ আহে, যুৱ উচ্ছৃংখলতা। মোৰ ছাত্ৰ ছাত্ৰীও কিছু মই দেখিছোঁ। গতিকে বিশেষ বিশ্ববিদ্যালয়ৰ পৰ্যায়ত আমি যেতিয়া ল'ৰা ছোৱালীক পঢ়াওঁ, আমি তেনেকুৱা ধৰণৰ পৰিৱেশবোৰ পাওঁ। হাই ছেকেণ্ডেৰী বা কলেজত যেতিয়া ল'ৰা ছোৱালীক পঢ়া যায়, তেতিয়া সেই পৰিৱেশবোৰ পোৱা যায়। আচলতে তাৰ বাবে কেৱল ল'ৰাটোৱেই দোষী নহয়, ছোৱালীজনীয়ে দোষী নহয়। সৰুৰে পৰা এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা প্ৰতিযোগিতা, এনেকুৱা এটা হেঁচা, এনেকুৱা এটা তেওঁলোকক মানসিক চাপত ৰখা হয়। গতিকে জাতীয় বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম কিছু পৰিমাণে সংহত, কিছু পৰিমাণে ব্যতিক্ৰম। সেইকাৰণে জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতনৰ পৰা যিবোৰ ল'ৰা ছোৱালী পাছ আউট হয়, মই বহুত সময়ত দেখিছোঁ যে তেওঁলোকে পৰিৱৰ্তিত পৰিৱেশৰ লগত আৰু বিশেষকৈ সমাজমুখী যিটো শিক্ষা, যে মই নকওঁ যে ইংৰাজী ভাষাটো জনাটো বেয়া কথা, ভাষা জানিব লাগিব, কিন্তু নিজৰ সাহিত্য ল'ৰা ছোৱালী থাকিব যে এইবোৰ মোৰ মানুহ, এইবোৰ মোৰ দেশ, এইটো মোৰ ভাষা, এইটো মোৰ সংস্কৃতি। ক'ব নোৱাৰাকৈ ল'ৰাটোৱে এটা নিৰাপত্তাবোধ অনুভৱ কৰিব। গতিকে সৰুৰে পৰা যদি ল'ৰাটোক এটা অদৰকাৰীকে, কাৰণ আমাৰ ইয়াৰ পৰিৱেশটো কি হয়, অলপ আগত মই যোৱা 2 দিনমান আগত এই ধৰণৰ কথাবোৰ আমি পাতিছিলোঁ। মই ভৱানীপুৰ যাওঁতে এই কথাটো কৈছোঁ যে আমাৰ এই অঞ্চলবোৰত এটা বৰ লাভ আছে ল'ৰা ছোৱালীৰ কাৰণে। ল'ৰা ছোৱালীয়ে সৰুৰে পৰা 2টা বা 3টা ভাষা শিকিয়ে লয়। কাৰণ ৰাজবংশী ভাষাটো ঘৰত কৈ এটা ছেম টাইম অসমীয়াটোও শিকে, কিছু পৰিমাণে এতিয়া বড়োটো ক'ব শিকিছে, হিন্দীটোও ক'বলৈ শিকিছে। গতিকে আমাৰ ল'ৰা ছোৱালীৰ দক্ষতাক লৈ পেলাই আমাৰ প্ৰশ্ন নায়েই। আমাৰ ল'ৰা ছোৱালীক দক্ষতা যোগ্যতাক লৈ আমাৰ প্ৰশ্ন নায়েই, মাত্ৰ আমি সিহঁতক কেনেকৈ আগবঢ়াই নিব পাৰোঁ। আৰু জাতীয় বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম, বিশেষকৈ মই এইটো কথা ক'ব বিচাৰিছিলোঁ যে সৰুৰে পৰাই ল'ৰাটোক বা ছোৱালীজনীক জাতীয় ঐতিহ্য, জাতীয় সংস্কৃতি আৰু জাতীয় যিটো ঐতিহ্য থাকে, সেই ঐতিহ্যৰ প্ৰতি এটা আনুগত্য সৃষ্টি কৰাৰ চেষ্টা কৰা হয়। গতিকে ল'ৰাটোৱে জাতীয় বিদ্যালয়ৰ যিবোৰ পাঠ্যক্ৰম, যদি ইয়াত জাতীয় বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী আছে তেতিয়া গম পাব যে এই বিষয়টো বাৰে বাৰে আহে যে আমাৰ ল'ৰা ছোৱালীক আমি আমাৰ বুৰঞ্জীৰ শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিছোঁ। কিন্তু জাতীয় বিদ্যালয় সেইটো নকৰে। আৰু তাৰ সমান্তৰালভাৱে যিটো নৈতিকতাৰ যিটো শিক্ষা, যিটো মৰেল টিচিং বুলি কোৱা হয়, যিটো সময় অলপ আগত মই কৈছিলোঁ যে যিটো যুৱ উচ্ছৃংখলতা, কাৰণ আমি কম্পিটিশ্যন কৰাই আছোঁ, ল'ৰা ছোৱালীক দৌৰাই আছোঁ, কিন্তু কি ভাল কি বেয়া সেই শিক্ষা, যিটো নৈতিকতাৰ শিক্ষা, সেই শিক্ষাটো জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত। গতিকে সামগ্ৰিকভাৱে জাতীয় বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটোৱে ল'ৰা ছোৱালীক সৰুৰে পৰা নিজৰ জাতি, বিদ্যালয়খনৰ নামেই মন কৰক জাতীয় বিদ্যালয়, বিদ্যালয়খনৰ নামেই জাতীয় বিদ্যালয়। গতিকে সৰুৰে পৰাই শৈশৱ অৱস্থাৰ পৰাই ল'ৰা ছোৱালীৰ মনত জাতীয় ঐতিহ্যৰ যিটো চেতনা, সেই চেতনাটো প্ৰথিত কৰিব।
আৰু ইয়াৰ নিশ্চিত ৰূপত ল'ৰাটোক বা ছোৱালীজনীক ভৱিষ্যতে এটা নিৰাপত্তাবোধ, এটা মানসিক প্ৰশান্তি দিব শিক্ষাৰ সমান্তৰালভাৱে। আৰু মই বিদ্যালয়ৰ কৰ্তৃপক্ষক বা উদ্যোক্তাসকলক আৰু এটা কথা মই মানে এই ক্ষেত্ৰতে অনুকিয়াব খোজো যে ইয়াত মাটিও যথেষ্ট আছে, পাঠ্যক্ৰমত আছে নাই মই নাজানো। আমাৰ এটা ডাঙৰ প্ৰশ্ন আহিছে, কাৰণ পৰিৱেশটো সকলোৱে জানে, জ্যেষ্ঠসকলে গম পাই যে কিছু সময় ধৰি অসমৰ পৰিৱেশটো কিমান অশান্ত। গতিকে আমি নিজৰ অধিকাৰৰ কথা কৈ আছো, কিন্তু লাহে লাহে আমাৰ অধিকাৰবোৰ হেৰাই গৈ আছে। দুটা কাৰণ বুলি মই ভাবো, এটা হ'ল বজাৰবোৰ আমাৰ হাতৰ পৰা ওলাই গৈ আছে, আৰু এটা হ'ল পথাৰবোৰ আমাৰ হাতৰ পৰা ওলাই গৈ আছে। আমি খুব কথা কওঁ কিন্তু আমি বজাৰ নকৰোঁ, আমি খুব কথা কওঁ কিন্তু আমি খেতি নকৰোঁ। খেতি কৰাটোকে আমি হীনমন্যতাত ভুগো, বজাৰত বস্তু বেচাটো আমি হীনমন্যতা বুলি ভাবোঁ। বজাৰ আৰু পথাৰ ৰক্ষা কৰাৰ যিটো আন্দোলন, সেই আন্দোলনটো কিন্তু এনেকুৱা গ্ৰাম্য অৰ্থনীতিৰ পাৰ্ট। এইটো বিশেষকৈ আমাৰ এই অঞ্চলত আহি ভাল লাগে। মই চন্দ্ৰপাৰা বজাৰখনত আহোঁ, গতিকে ইয়াত বহুত মহিলা, বিশেষকৈ কোকৰাঝাৰত সেইটো এটা ভাল কথা। গতিকে গ্ৰাম্য অৰ্থনীতি, গতিকে এইটো লাজ কৰিবলগীয়া বা হীনমন্যতাত ভুগিবলগীয়া কথা নহয়। গতিকে যদি পৰা যায়, আমাৰ জ্যেষ্ঠসকল ইয়াত আছে, গাঁৱৰ গুণী জ্ঞানীসকল আছে, জ্যেষ্ঠজন আছে বা বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোক্তাসকলো আছে। ল'ৰা ছোৱালীক সেই স্বাৱলম্বিতাৰ যিটো শিক্ষা, মই বিশ্ববিদ্যালয়টো কওঁ যে সংস্কৃতিৰ ওপৰত পেপাৰ পঢ়াই থকাটো তাঁতশাল বোৱাবলৈ শিকাব লাগে, তাঁতশাল বোৱাবলৈ শিকাব লাগে, যে কেনেকৈ তাঁত বাতি কৰে সেইটো শিকাব লাগে, পেপাৰত লিখি পেলাই লাভ নাই। মই এই কথাটো বাৰে বাৰে, মোৰ ষ্টুডেণ্ট আছে, মই ষ্টুডেণ্টকো এই কথাটো কওঁ যে বাৰে বাৰে, গতিকে আমাৰ ঘৰত মই মাক এই শিক্ষাটো দিবলৈ দিছোঁ। আমাৰ যিবোৰ ভতিজা আছে, আমাৰ ভতিজা ছোৱালীজনী, তাইক মই তাঁতশাল কেনেকৈ বোৱাব লাগে শিক্ষাটো দিবলৈ কৈছোঁ। কাৰণ এইটো আমাৰ অৰ্থনীতি। যে গামোচাখন আপোনালোকে গমেই নাপায় যে আমাৰ গামোচা বাহিৰৰ পৰা আহি আছে, আমাৰ আৰণাই বাহিৰৰ পৰা আহি আছে। এইবোৰ আমাৰ প্ৰতিখন মিটিং বা প্ৰতিটো সামাজিক অনুষ্ঠানত আমাক লাগে। এইটো এটা অৰ্থনীতিৰ ভেটি হ'ব পাৰে, এইটো সৰু কথা। গতিকে আমি ক'ব নোৱাৰাকৈ বজাৰৰ পৰা চব্জি আনি খাই আছোঁ, কিমান ৰাসায়নিক দ্ৰব্য খাই আছোঁ। আমাৰ ঘৰতে একঠা মাটি আছে, তাত আমি খেতি কৰিব পাৰোঁ, সৰু সৰু কথা। ৰাস্তাত যাব নালাগে, ৰাজপথত গৈ চিঞৰি থকাৰ প্ৰয়োজন নাই নিজৰ অধিকাৰ সাব্যস্তৰ কাৰণে। গতিকে মই এই কথাটো এই পৰ্যায়ত কিয় কৈছোঁ যে মই ভাবিম যে এই বিদ্যালয়খনে বা যিসকল গুণী জ্ঞানী ব্যক্তি ইয়াত আছে, গাঁৱৰ পৰিৱেশৰ পৰাই ল'ৰা ছোৱালীক এই শিক্ষাটো দিয়াৰ চেষ্টা কৰক, যে পথাৰ আৰু বজাৰ কেনেকৈ আমি, নহ'লে ইয়াত কোনো নাথাকিব। ইয়াত না ৰাজবংশী ভাষা থাকিব, না অসমীয়া ভাষা থাকিব। ইয়াত কি থাকিব সকলোৱে জানে। পৰিৱেশ খুব বেয়াৰ পিনে গৈ আছে, আৰু ইংৰাজী শিক্ষাৰ নামত আমাৰ নিজৰ ভাষা সংস্কৃতি বিপন্ন হ'ব। আমি ইয়াতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব। গতিকে আন্দোলনৰ সমান্তৰালভাৱে মই বাৰে বাৰে ক'ম যে অৰ্থনৈতিক যিটো স্বাৱলম্বিতা, বজাৰ আৰু পথাৰ দখল কৰাৰ যিটো পৰিকল্পনা, আৰু এইটো গাঁৱৰ পৰা যাব। আৰু সৰুৰে পৰা ল'ৰা ছোৱালীক ইয়াত, বিশেষকৈ বিশ্ববিদ্যালয় পৰ্যায়ত আমি যেতিয়া ল'ৰা ছোৱালী পঢ়াওঁ, এটা গতত গুচি যায়। গতিকে ল'ৰা ছোৱালীক গঢ় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ জৰুৰী সময়ছোৱা হ'লে ছাৰহঁতে কৰি থকা কামখিনি। গতিকে ছাৰহঁত মোতকৈ অভিজ্ঞ LP স্কুল আৰু হাই স্কুলত বিশেষকৈ, কাৰণ আমি ল'ৰা ছোৱালীক এটা সময়ত পাওঁ 20 বছৰ 21 বছৰত পাওঁ। গতিকে সেই সময়ত ল'ৰা ছোৱালী কিছু পৰিমাণে পুৰত হৈ যায়। গতিকে বাঁহডাল লেহুকা অৱস্থাতেই বাঁহডাল চিধা কৰিব লাগিব। গতিকে এনেকুৱা অনুষ্ঠানৰ বিশেষকৈ প্ৰাথমিক, প্ৰাক প্ৰাথমিক আৰু বিশেষকৈ হাই স্কুল পৰ্যায়ৰ শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ আৰু সমাজখনৰ, ঘৰখনৰ বিৰাট গুৰুত্ব থাকিব। গতিকে মই আশা কৰিম যে যি এটা সামাজিক দায়বদ্ধতা আগত ৰাখি পেলাই এই অনুষ্ঠানটোৱে জন্ম লাভ কৰিছে, এই দুৰ্যোগৰ সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয় এখন খুলি পেলাই অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আপোনালোকে এই অঞ্চলৰ ৰাইজে যি আনুগত্য প্ৰকাশ কৰিছে, যি মৰম দেখুৱাইছে, তাৰ বাবে আমি আপ্লুত হৈছোঁ। আৰু কেতিয়াও ভাবিব লাগে আমি অসমীয়া নহয়, আমি সকলোৱে অসমীয়া। মই কোচ, আপুনি অসমীয়া, কোনোবা ৰাজবংশী, কিন্তু আমি আমাৰ সামগ্ৰিক পৰিচয়টো আমি অসমীয়া। গতিকে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে আপোনালোকৰ যি গুৰুত্ব আপোনালোকে দি প্ৰদান কৰিছে এই অনুষ্ঠানটোৰ জৰিয়তে, মই আশা কৰিম যে আপোনালোকৰ যি স্বপ্ন, আপোনালোকৰ যি ভৱিষ্যত পৰিকল্পনা, সেই পৰিকল্পনা বাস্তৱায়িত হওক। আৰু ইয়াত ব্যক্তিগতভাৱে আমি যিমান পাৰোঁ, মই বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, সভাপতি আছে, ভৱিষ্যত সময়বোৰতো যদি আমাক বিচাৰে আমি নিৰ্বিঘ্নে আহিম, মই ওচৰতে থাকোঁ। গতিকে আমাক বা বিশ্ববিদ্যালয়, আমাৰ বিভাগ, অসমীয়া বিভাগ হওক বা বিশ্ববিদ্যালয়খনে সামগ্ৰিকভাৱে এই অনুষ্ঠানটোৰ লগত জড়িত হ'লে নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিব। আৰু আমি আশা কৰিম যে এই অঞ্চলৰ পৰাই, এই সৰুৰ পৰাই ল'ৰা ছোৱালীবোৰৰ মনত সেই জাতীয় চেতনাবোৰ প্ৰথিত হওক। ল'ৰা ছোৱালীবোৰৰ সৰ্বাংগীন উন্নতিৰ পথত এই বিদ্যালয়খন বা এই সমাজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। আৰু তেতিয়া দেখিব যে আমাৰ মাজত সেই কথাবোৰ নাথাকিব, এই কথাবোৰ আমাৰ মাজত, বিভেদবোৰ আমাৰ মাজত নাথাকিব। কাৰণ এতিয়া বিভেদক লৈ পেলাই আৰু সেইবোৰ কৰি থকাৰ সময় নাই। এতিয়া পৃথিৱীখন বহুত দূৰ আগবাঢ়ি গৈছে। গতিকে এই কথাবোৰ ভাবি থকাৰ সময় নহয়। আমাৰ এই নতুন নতুন ল'ৰা ছোৱালীবোৰক আমি তেনেকৈ আগবঢ়াই নিওঁ যে জাতীয় চেতনা থাকিব, জাতীয় ঐতিহ্য থাকিব, আৰু নিজক গঢ় দিব, যাতে চাকৰি নকৰিলেও
চাকৰিটোৱেই শিক্ষাৰ মেবি শেষ উদ্দেশ্য নহয়, যদিও চাকৰিটো লাগিবই, কাৰণ ভাত খালেহে মানুহে কথা ক'ব পাৰে। মই ভাত খাই আহিছোঁ ৰাতিপুৱা, গতিকে মই কথা কৈ আছোঁ, ভাতটো খাবই লাগিব। অৰ্থাৎ অৰ্থনৈতিক যিটো স্বাৱলম্বিতা, কেৱল চাকৰিয়েই নহয়, অৰ্থনৈতিক স্বাৱলম্বিতা গঢ় দিয়াৰ ক্ষেত্ৰতো আমাৰ এই অঞ্চলৰ, বিশেষকৈ ইয়াত মই বহুত মোৰ বয়সৰে মোৰ ভাইটি বা মোৰ দাদাৰ বয়সৰ ল'ৰা দেখিছোঁ, তেওঁলোকৰ উদ্যোগবোৰ লওক, যে গাঁৱৰ মানুহবোৰক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ চেষ্টা কৰক। গাঁৱৰ মানুহবোৰক খেতি কৰিবলৈ কওক। মানুহবোৰ বেমাৰত ভুগিছে কিয়? বজাৰৰ পৰা বস্তু খাই পেলাই। আমাৰ মাটি আছেতো, লাই শাক কৰিবলৈ কিমান লাগে? 10 জোপা বেঙেনা বা 2 জোপা জলকীয়া হ'লে এটা ফেমিলি ধুনীয়াকৈ চলি থাকে। এই শিক্ষাবোৰ নিয়ক, কাৰণ অঞ্চলটো, মই কৈছোঁ যে এই জাতীয় বিদ্যালয়খনৰ সেই দায়িত্ববোৰো থাকিব, কিন্তু কেৱল ইয়াত শিক্ষা দি থাকিলেই নহ'ব। আমাৰ লগত জড়িত যিখিনি অভিভাৱক, কাৰণ আমি ফেমিলিবোৰ ভালদৰে চলিব লাগিব না। যিবোৰ ল'ৰা ছোৱালী আহি আছে, ল'ৰা ছোৱালীবোৰতো সুস্থ হ'ব লাগিব। ল'ৰা ছোৱালীয়ে কি খাইছে, ল'ৰা ছোৱালী ঘৰখন কেনেকৈ চলিছে, সেইটোৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগিব। গতিকে এই অনুষ্ঠানটো কেৱল এটা শিক্ষা অনুষ্ঠান নহয়, মই বাৰে বাৰে কৈছোঁ, এইটো সামাজিক এটা অনুষ্ঠান। গতিকে অনুষ্ঠানটো এটা সামাজিক দায়বদ্ধতা থাকিব। গতিকে এই অনুষ্ঠানৰ নেতৃত্বতে এটা বৌদ্ধিক, এটা অৰ্থনৈতিক, এটা সচেতনতা মানুহৰ মাজত যাওক। মই বাৰে বাৰে কৈছোঁ, জলকীয়া গছ ৰুৱক, ঘৰত বেঙেনা গছ ৰুৱক, 2 জোপা বিন গছ ৰুৱক। বজাৰৰ পৰা বস্তু আনি খাই বেমাৰী হ'ব নালাগে। আমাৰ সেইটোৱে অৱস্থা হৈছে, আমি বজাৰত যাওঁ, বস্তু লৈ আনো। সেইবোৰ নহয়, 1 ঘণ্টাকে সময় দিয়ক। মই মোৰ ঘৰতো এতিয়া, মই ইয়াত য'ত ভাড়া আছোঁ, মই টাবত জলকীয়া গছ ৰুইছোঁ, বেঙেনা গছ ৰুইছোঁ, হয়নে নহয় মই নাজানো, কাৰণ টাবত নহয়, উপায় নাই, ভাড়া ঘৰত থাকিলে কিছু সীমাবদ্ধতা থাকে। কিন্তু এই কামবোৰ কৰক, ল'ৰা ছোৱালীক তাঁত ববলৈ শিকাওক। এইটো শিক্ষাৰ অংগ। কেৱল কিতাপ পঢ়ি থাকিলেই নহ'ব, ল'ৰা ছোৱালীয়ে গামোচা ববলৈ শিকিব লাগিব, পাতানি ববলৈ শিকিব লাগিব। এইটো শিক্ষাৰ অংগ। গতিকে মই আশা কৰিম যে এই অনুষ্ঠানৰ নেতৃত্বত, আমাৰ এই বৃহত্তৰ চন্দ্ৰপাৰা অঞ্চলত এই অনুষ্ঠানৰ নেতৃত্বত আৰু আমাৰ যিমান সহযোগিতা লাগে, অতি বিনম্ৰতাৰে কৈছোঁ, আমি ইমান অভিজ্ঞ মানুহ নহয়, আমি জাষ্ট কৰ্মজীৱন আৰম্ভ কৰিছোঁ। গতিকে আপোনালোক জ্যেষ্ঠসকল, গতিকে আপোনালোকৰ পৰামৰ্শত, এই অনুষ্ঠানৰ নেতৃত্বত আৰু আমাৰ যদি সহযোগিতা লাগে, আমি যি সহযোগ আগবঢ়াব লাগে, সেই সহযোগিতাৰ ভিত্তিত এই অঞ্চলত এটা অৰ্থনৈতিক বিপ্লৱ হওক, এটা স্বাৱলম্বিতাৰ বিপ্লৱ হওক। ল'ৰা ছোৱালীৰ সৰ্বাংগীন উন্নতি, শিক্ষা হ'ল সৰ্বাংগীন উন্নতি। কেৱল কিতাপ পঢ়ি থাকিলেই নহ'ব, ল'ৰাক নিজৰ ওজনতকৈ বেছি বেগ এটা দি পেলাই ল'ৰাটোক সৰুতেই শাৰীৰিকভাৱে কুঙা কৰিলেই নহ'ব। ল'ৰাটোক এটা সুন্দৰ মনৰ অধিকাৰী, এটা সুন্দৰ দেহৰ অধিকাৰী মানুহ হিচাপে আমি কেনেকৈ গঢ় দিব পাৰোঁ, সেই ক্ষেত্ৰত আমাৰ এই বিদ্যালয় কৰ্তৃপক্ষৰ আৰু বিশেষকৈ ঘৰবোৰৰ, বিশেষকৈ মাকসকলৰ আৰু দেউতাকসকলৰ, তেওঁলোকৰ খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা তেওঁলোকে পালন কৰিব লাগিব। মই আশা ৰাখিম যে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত সচেতন হ'ব আৰু যি মহান উদ্দেশ্য লৈ আজি অনুষ্ঠানভাগ ইয়াত আৰম্ভ কৰা হৈছে, সেই অনুষ্ঠানভাগো হয়তো অতি প্ৰতিকূলতাৰ মাজেৰে এটা অনুকূল পৰিৱেশলৈ গতি কৰিব আৰু যি উদ্দেশ্য আগত ৰাখি অনুষ্ঠানটো গঢ় দিয়া হৈছে, সেই উদ্দেশ্য বাস্তৱ ৰূপত সফলায়িত হ'ব। মোৰ ব্যক্তিগতভাৱে মই অনুষ্ঠানটোক মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, ওলগ জনাইছোঁ আৰু বিশেষকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াত থাকিব, তেওঁলোক বহুত, মই গম পাইছোঁ, মোৰেই ছাত্ৰ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ। গতিকে তেওঁলোক কষ্ট কৰা ল'ৰা ছোৱালী, গাঁৱৰ ল'ৰা ছোৱালী, খেতিয়কৰ ল'ৰা ছোৱালী, তেওঁলোকে আপোনালোকৰ ল'ৰা ছোৱালীক উচিত শিক্ষাই দিব। মোৰ আশা, তেওঁলোকৰ ওপৰত মোৰ কনফিডেঞ্চ আছে, তেওঁলোকৰ যোগ্যতা আছে, তেওঁলোকৰ ডিগ্ৰী আছে আৰু বিশেষকৈ তেওঁলোকে বাস্তৱৰ পৰা শিক্ষা লোৱা ল'ৰা ছোৱালী। গতিকে নিশ্চয় তেওঁলোকৰ নেতৃত্বত আপোনালোকৰ যিসকল অভিভাৱক আছে, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰো জীৱন বুজাৰ ক্ষেত্ৰত, জীৱন সংগ্ৰাম, জীৱনক অনুভৱ কৰাৰ ক্ষেত্ৰত, জীৱনক সফল কৰাৰ ক্ষেত্ৰত এই চালুকীয়া অৱস্থাৰ পৰাই তেওঁলোক আগবাঢ়িব পাৰিব। ইয়াকে মই কৈছোঁ আৰু পুনৰ অনুষ্ঠানটোৰ মই উত্তৰ ভৱিষ্যত কামনা কৰিছোঁ। আৰু ইয়াতে যদি মই নক'বলগীয়া কিবা কথা কৈছোঁ, কাৰণ জ্যেষ্ঠসকল আছে, মই সন্মুখত দেখিছোঁ মোৰ দেউতাৰ বয়সৰ মানুহ আছে, মোৰ মাৰ বয়সৰ মানুহ আছে। গতিকে জ্যেষ্ঠসকলৰ আগত মই পুনৰবাৰ যদি কিবা নক'বলগীয়া কথা কৈছোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আৰু পুনৰবাৰ আপোনালোকলৈ মই শ্ৰদ্ধা নিবেদি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।